এই চাওঁতে চাওঁতে এতিয়া দেখোন 10টাই বাজিব হ'ল। এই কণপাই কেতিয়া আহিব বাৰু? সি আকৌ কালি ফুটনিডাল মাৰিছিলে, মই 9টাতে পামগে। চালা আজি ইয়াক ঠিকছে দিম ৰহ। আমাৰ দেউতাও ওলাইছেনে নাই ঠিক নাই দেই। দেউতা, অ' দেউতা, সোনকালে ওলাওক, কণ্টক চাগে পাবহি আৰু বেছি সময় নালাগে। মোৰ দেউতাটো ক'লা, তাত গৈ আবুল তাবুল নকৰিলেই ৰক্ষা আৰু দেই। আজি সমস্ত দায়িত্ব মই কণ্টকৰ ওপৰতে দিছোঁ আৰু কণ্টকে যেনে তেনে মোৰ যেন এই ফাইনেলি এই বিয়াখন হোৱাই দিয়ে আৰু। ঐ বিমল, বিমল, চাচোন মোক বাৰু ভাল লাগিছেনে? আজি তোৰ বাবে ছোৱালী চাবলৈ যাম। অলপ দেখিবলৈ ধুনীয়া হ'লে ভাল লাগে আৰু। দেউতা, বিয়া মইহে পাতিম, আপুনি ইমান টেনচন ল'ব নালাগে অ'। আপোনাক দেখিতো নাকচ নকৰে। মোৰ এতিয়া চিন্তা হৈছে মই গৈ কেনেকে ওলাম বাৰু। বেলেগ এদিনতো নিশ্চয় মোক মাতিবই বিয়া ফিক্স হোৱাৰ পিছত। কি? তই আকৌ বেলেগ ছোৱালী পচন্দ কৰি থৈছ? কোন বেলেগ ছোৱালীয়ে মাতিব তোক অ' বিমল? অ' দেউতা, বেলেগ ছোৱালী নহয় অ'। আজি আপোনালোকে যোনজনী ছোৱালী চাবলৈ যাব সেইজনীৰ কথাই কৈছো। সিহঁতিতো এদিন নামাতিব নেকি মোক? দেউতাটোৰ পৰাই মোৰ প্ৰব্লেম হ'ল আৰু ভালকে কথাবোৰ নুশুনে। আজি গৈ আৰু তাত বিপদ নলগালেই হ'ল আৰু দেই। বিমল, কি কলি তই? মই শুনিয়ে নাপালো, আকৌ এবাৰ কচোন। হ'ব দেউতাও, একো কোৱা নাই, আপুনি নিশ্চিন্ত মনে থাকক। আপুনি খালি তাত গৈ একদম মনে মনে থাকিব দেই। একদম কথা ভালকে কব, যি টি উল্টা পুল্টা কথা কৈ নিদিব আৰু দেই। বিমল দা, চব ৰেডি হ'ল নাই? এতিয়া যাব লাগে আৰু, দেৰিয়ে হৈছে প্ৰায় অলৰেডি আৰু। চলা, তই দেখোন 9টা বজাতে আহিম বুলি কৈছিলি। অলৰেডি কিয় ইমান লেট কৰিলি হা? বাৰু যি হ'ল সোনকালে যা আৰু দেউতাক ভালকে চম্ভালিবি দেই। আপুনি টেনচন নল'ব। খুৰাদেউ, আপুনি তাত গৈ আবুল তাবুল নবকিব দেই। বিমল দা, আৰু টকা 5,000 এটা দিয়ক আকৌ। হা? 5,000 কিয়? 5,000 কিয় লাগে হা তোক? কিয়, মিঠাই চিঠাই নিব নালাগিব নেকি? ব্ৰেণ্ডেড মিঠাই লৈ যাম আকৌ। মিঠাইৰ কাৰণে মই কিবা 500 টকাহে থৈছিলো। 500 টকাত কি হ'ব বাৰু? আপুনি ইমান টকা থাকিও একদম কেবাইগতে কৰে আৰু দেই। দিয়ক 5,000 দিয়ক। আপোনাৰ এই টপা অৱস্থাত আছে। মই যেনে তেনে বিয়াখন ফিক্স কৰিছো। আকৌ পইচালে জানো আপুনি এনেকুৱা কৰিব লাগে হা বিমল দা? দিয়ক। হ'ব ৰহ, মই দিছো। শুভ কাম এটা কৰিবলৈ গৈছ, ইমান হুলস্থুল নকৰিবি। আপোনালোক পালেহি ভালে কুশলে। বাটত কিবা অসুবিধা পালে নেকি বাৰু? বাৰু আপোনালোক বহকচোন, মই সাউতকে ছোৱালীৰ মাকক মাতি দিওঁ। কণ্টক ঘৰটো দেখাত বাৰু ভালেই লাগিছে বাৰু। টকা পইচা নিশ্চয় বহুত আছে ন কণ্টক? খুৰাদেউ, বহুত টকা আছে। এই বুঢ়াটোৱে চালা অকল টকাহে চিনি পালে। এই টকাৰ কাৰণেই চালা বিমল দা টপা হৈ গ'ল চালা। টকাই টপা কৰি দিলে বিমলক চালা। বহিছে আপোনালোক। কণ্টক, মোৰ বোৱাৰী পচন্দ হৈ গ'ল আৰু। ইমান ধুনীয়া ৰূপৱতী গুণৱতী বোৱাৰী আৰু ক'ত পাম মই? মাজনী, তুমি আমাৰ বিমলৰ লগত মিলিবা, বুজিছা? আমাৰ বিমলটো আৰু পিছে টপা। টপা? কোন টপা? ফটোখনত দেখোন আমিৰ খানৰ গতে লাগিছে। আৰু দেউতা, মই বোৱাৰী নহয়, মই ছোৱালীৰ মাকজনীহে। খুৰাদেউ যে সদায় কথা কওঁতে যি টি কথা কয়। কথাকেইটা স্পষ্টকে ভালকে ক'ব নোৱাৰে। খুৰী, টপা নহয় টপাৰ কথা কোৱা নাই, টকা মণিৰ কথা কৈছে। বিমল দাৰ বহুত টকা আছে, কোটিপতি সেইটো এটা। ৱাও, কোটিপতি। ময়ো বহুত ভাল বস্তু গিফ্ট পাম। বিয়াখন ফিক্স কৰি দিয়াই ভাল। টকা থাকিলে টপাও চলি যাব। বিয়াখন ফিক্স বুলিয়ে ধৰক আৰু দেই। মই আমাৰ মাজনীক লৈ আহিছোগে, ৰ'ব। ডিয়াৰ ফ্ৰেণ্ডছ, বিমল দাৰ বিয়াখন হ'ব নিচিনা লাগিছেগে বাৰু ন?
আপোনালোকে আশীৰ্বাদ কৰক আৰু এই টপা বিমল দাৰ যেনে তেনে বিয়াখন হৈ যায় আৰু মই এই সুবিধা লৈ বিমল দাৰ পৰা টকা সৰকাই থাকিব লাগিব। মই এতিয়া এটাই কাম কৰিব লাগিব, বিয়াখন যিমান দীঘলীয়া হয় সিমান দীঘলীয়া কৰিবলৈ চাব লাগিব। সোনকালে বিয়া হ'লেতো মই আৰু বিমল দাৰ পৰা টকা সৰকাব নোৱাৰিম। থেংক ইউ ছ' মাছ।